এভৰিৱান স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ যি দেখাম এযোৰ চাদৰ মেখেলা মিছ'ৰ পৰা আনিছিলোঁ আৰু তেতিয়াহ'লে চাওঁ ব'লক গতিকে মই এনেকৈ বাহিৰতে ভিডিঅ'টো আপোনালোকক ৱেলকাম কৰিছোঁ ঠিক আছে ব'লক তেতিয়াহ'লে আৰু কৰিব নোৱাৰি মানে আৰু এতিয়া মই বিয়া খাবলৈ যাব লাগিব মায়ে লগাই আছে কালাৰ এইটো কি কালাৰ লগাইছে এইটো তোমাৰ হেৰি পতঞ্জলি কালাৰ পতঞ্জলি কলা কালাৰ ব্লেক পতঞ্জলি ব্লেক কালাৰ মই লগাইছোঁ এতিয়া আগতে আপুনি এইটো বেলেগ লগাই ন নাই আগতে সেইটো লগালে মোৰ হেৰি নহয় চুট নকৰে খজতি হয় বহুতৰ হয় তেনেকুৱা কালাৰ লগালে কালাৰে আছে আচলতে বহুতৰে হয় দেই হিন্দী কালাৰ এটা লগাইছিলোঁ মোৰ গোটেই মানে পিছফালৰ মোৰ এনেও স্কিনটো চেঞ্চিটিভে হয় গোটেই মানে বেক চাইডে ডাক নিচিনা হৈ গ'লগৈ কোনোবাই দেখিলে মলি বুলিহে ক'ব মানে পিছফালে পিঠিটোতে থাকে মোৰ চেলাইৰো পূৰা থ্ৰেডিং কৰিবলগীয়া হৈ আছে থ্ৰেডিং একো কৰা নাই জানি আছোঁ তেনেকৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ ঠিক আছে ব'লক ভিডিঅ'টো চাই থাকিব আৰু মই এতিয়া দেখুৱাম আপোনালোকক হেৰি মিছ'ৰ পৰা অনা চাদৰ মেখেলা আৰু ভালেই চাদৰ মেখেলা কেইযোৰ বেয়া নহয় দুযোৰ দেখাম বাৰু ঠিক আছে ব'লক ভিডিঅ'টো চাই থাকিব খালি হা মই স্ক্ৰীণত মাৰিবই নোৱাৰোঁ যদি মানে কিবা কিবি লগাওঁ নহয় চুলিত হেৰি হৈ যায় এইটো কি কয় খজুৱতি নিচিনা হয় ঠিক আছে ব'লক তেতিয়াহ'লে হেৰি এটা এইটো কি কয় ফেচবুকত কি পেজ এটা আছে ন এইটো খুব ভাল লাগে মানুহজনৰ এইটো মাতটো চাগে আপোনালোকে শুনি গম পাইছে মই কিহৰ কথা কৈ ভাল লাগে মানুহজনৰ মাতটো মানে শুনিলে ভাল লাগে সৰুতে তেওঁ দি দিছে ঠিক আছে তেতিয়াহ'লে আহক হেৰিযোৰ চাওঁ চাদৰ মেখেলাযোৰ চাওঁ আৰু এইখিনিতে দেখাওঁ এইখিনিতে পোহৰ পৰি আছে সেইডোখৰত দেখুৱাবলৈ ভাল পাওঁ মানে মই সেইটো কাৰণে আপোনালোকক প্ৰায় চাদৰ মেখেলা এইখিনিতে দেখাওঁ ইয়াৰ আগত ভিডিঅ'টো আচলতে দেখাইছিলোঁ আপোনালোকক চাদৰ মেখেলা কেইযোৰ আৰু দেখুৱাওঁতে কি হ'ল অলপ মানে পোহৰটো খেলি মেলি হৈ থাকিলে আৰু পোহৰটো খেলি মেলি হোৱাৰ কাৰণে চাদৰ মেখেলা কেইযোৰ আপোনালোকে ভালকৈ ধৰিব নোৱাৰিলে সেই দি দিছোঁ আৰু চাদৰখন হ'ল এইখন আৰু এই কাপোৰযোৰৰ কোৱালিটি খুবেই ভাল কোৱালিটি এইকেইটা প্ৰথমতে ছাইড পটিকেইটাই দেখাইছোঁ এইকেইটা ছাইডৰ ছাইড পটিকেইটা আৰু চাদৰখনৰ আঁচলৰ যিটো ভাগ সেই ভাগটোত আছে হালধীয়া আছে হালধীয়া সেউজীয়া নীলা এনেকৈ তিনিটা কালাৰত মানে ডিজাইন কৰি থোৱা আছে আৰু কাপোৰৰ কোৱালিটি হ'ব এচি কটন আৰু কাপোৰযোৰ যেতিয়া চিলাব ভালেই লাগিব আৰু ছাইড পটিকেইটা এনেকৈ ছাইডত যেতিয়া দি লগাব কাপোৰযোৰ খুব ভাল লাগিব আৰু কালাৰটো খুবেই ধুনীয়া আৰু সূতা আছে নীলা সেউজীয়া আৰু হালধীয়া গতিকে চাদৰখন হ'ল এইখন আৰু সম্পূৰ্ণ চাদৰখন দেখুৱাই দিছোঁ আপোনালোকক এনেকুৱা ডিজাইনৰ আৰু এইটো হ'ল আঁচলৰ ভাগটো অলপ লৈ পেলাই দেখুৱাই দিছোঁ পিন্ধি কৰি দেখুওৱা নাই আৰু পিন্ধি দেখালে আচলতে এনেকুৱাই লাগিব আৰু পিন্ধি পেলাই দেখালে মানে অলপ ভালকৈ ধৰিব পাৰিলেহেঁতেন কিন্তু কাপোৰযোৰ হ'ব এনেকুৱা ভাল কালাৰটো ভাল কাপোৰৰ কোৱালিটি ভাল এতিয়া মই মেখেলাখন দেখুৱাইছোঁ মেখেলাখন হ'ল এইখন আৰু মেখেলাৰ এইটো তলৰ অংশটো হয় আৰু যিমানটো ওপৰলৈকে দেখিছে সিমানটো ওপৰলৈকে ফুল আছে আৰু মেখেলাখনো আহল বহল হয় এইখন একদম আহল বহল মেখেলা ঠেক নহয় যিকোনো স্বাস্থ্যৱান মানুহে পিন্ধিব পাৰিব এইখন হ'ল মেখেলাখন তাৰপৰা ব্লাউজৰ পিচটো হ'ল এইটো আৰু এইটো হ'ল ব্লাউজৰ উল্টাকৈ দেখালোঁ নেকি বাৰু হয় আৰু এইটো হ'ল ব্লাউজৰ পিচটো আৰু ব্লাউজৰ পিছত এইটো মানে পটিটোত লগাই ল'ব পাৰিব গতিকে ব্লাউজৰ পিচটো যথেষ্ট আহল বহল আৰু কাপোৰযোৰ সেয়া ক'লোৱে কাপোৰৰ কোৱালিটি খুবেই ভাল গতিকে চাদৰখন কোৱালিটি খুব ভাল হয় যদি ইচ্ছা হয় এযোৰ কাপোৰ ল'ব পাৰিব মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিয়া থাকিব আপোনালোকে তাত গৈ চেক কৰিলেই হ'ব গতিকে ভাল লাগিছে মোৰ তাৰপৰা আৰু এযোৰ আনিছিলোঁ ইয়াৰ আগত যিটো ভিডিঅ' দিছিলোঁ তাত মই এযোৰ চাদৰ মেখেলা দেখুৱাইছিলোঁ বাৰু আৰু পুৰণি ভিউৱাৰ্ছসকলে ধৰিব পাৰিব কিন্তু যিসকল নতুনকৈ আহিছে তেওঁলোকে সুবিধা হ'ব বুলিয়ে তেওঁলোকক মই দেখাবলৈ ওলাইছোঁ মানে দেখুৱাইছোঁ এইকাৰণে এই কাপোৰযোৰ খুবেই ভাল ইয়াৰ লগত মই দুযোৰ কাপোৰ লৈছিলোঁ আৰু এযোৰ কাপোৰ চেল কৰা হ'ল যিগৰাকীয়ে লৈছিলে সেইগৰাকীয়ে কৈছে কাপোৰযোৰ হেনো খুব ভাল ধোৱাৰ পিছতো কাপোৰযোৰৰ মানে এইটো ফেব্ৰিক ডিজাইন হয় কিন্তু অকণমানো যোৱা নাই
গতিকে ভাল লাগিলে আৰু ছাইডৰ এই পটিটোত পটি নাই এনেকৈ বৰ্ডাৰটোত ডিজাইন কৰি থোৱা আছে মানে পেইণ্টিঙে কৰি থোৱা আছে ফেব্ৰিক পেইণ্টিংটো হয় আৰু খুব ভাল হয় কাপোৰটো গতিকে চাদৰখন অলৰেডি দহি চহি গাঁঠি থোৱা আছে ইয়াত যদি আপোনালোকৰ এইটো দহি নালাগে ৰেড কালাৰ দহিও লগাব পাৰে কিন্তু এনেকুৱা ডিজাইনৰ মানে অলপ গুণা টাইপৰ মুগা কালাৰৰ যদি দহিটো লগাই ভাল লাগিব গতিকে চাদৰ মেখেলা কোৱালিটিটো মই পাহৰিছোঁ যদি মনত পৰে মই ক'ম বাৰু আপোনালোকক মই ধৰিব পৰা নাই কিন্তু কাপোৰযোৰ খুবেই ভাল লাগে ভাল লগা এযোৰ কাপোৰ অকণমান বয়সস্থ মানুহবিলাকে পিন্ধিলে এযোৰ কাপোৰ বেয়া নালাগিব আপোনালোকৰ যদি মা বা শাহুমাৰ কাৰণে কাপোৰ এযোৰ ল'বলৈ বিচাৰিছে এই কাপোৰযোৰ ল'ব পাৰে মিছত য'ত কিবা এভাগ পাতিলে যেনিবা তেতিয়াও পিন্ধিবলৈ আপোনালোকে সুবিধা হয় তেতিয়াতো আমাৰ ৰং বিৰঙৰ কাপোৰবোৰ নহয় এনেকুৱা চিম্পুল টাইপৰ কাপোৰ এযোৰ পিন্ধিবলৈ মন যায় ল'ব পাৰে গতিকে ভাল কাপোৰ হয় মেখেলাখন জোখৰ হয় আৰু ইমানটো বৰলৈকে এয়া ফুল আছে অলপ ওপৰলৈকে ফুল আছে ইমানটো মানলৈকে ফুলটো আছে আৰু গোটেই মেখেলাখন এখন আৰু জোখৰ মেখেলা হয় এযোৰ কাপোৰ মানে অসমৰ যেনেই লাগিছে কিছুমান যে মানে বাহিৰৰ পৰা কাপোৰ আহে সেই বাহিৰৰ পৰা কাপোৰ অহাবিলাক লগতে একেই হৈ থাকে চাদৰ হওক বা মেখেলা হওক একেই হৈ থাকে কিন্তু এইযোৰ একেই হৈ থকা নাই বেলেগ বেলেগকৈ আহিছে মানে ছিংগুলকৈ আহিছে গতিকে ভাল খালি ব্লাউজৰ পিচটো দেখাইছোঁ ব্লাউজৰ পিচটো চিম্পুল হয় হল বহল নহয় আৰু কিন্তু জোখৰে আৰু চিলাই ল'ব পাৰিব ব্লাউজ এটা মুঠতে হ'ব গতিকে বৰসভা ভাওনালৈ পিন্ধি যাবলৈ মাক এযোৰ লাগে বাৰু মায়ে আপোনালোকক এতিয়া দেখাওঁ এইখন আৰু যিবিলাক কাপোৰ আচলতে মিছত প্ৰথমতে ওলাই মই সেইবিলাক কাপোৰ আপোনালোকৰ ওচৰলৈ আনিবলৈ চেষ্টা কৰোঁ গতিকে এই চাদৰখন এতিয়া মই মিছত দেখিছোঁ আনিলোঁ আনিবলৈ ভাবিলোঁ আপোনালোকক ৰিভিউটো দিওঁ চাদৰখন প্ৰকৃততে কেনেকুৱা হ'ব ঠিক আছে আপোনালোকে চাই লওক তাৰপৰা চাই পেলাই আপোনালোকে যদি ভাল পায় ল'ব পাৰিব মাৰ থকা টাইপৰ চাদৰ হয় আৰু কটন চাদৰ হয় বেয়া নহয় চাদৰখন এনেকুৱা হয় এইটো আচলৰ আগটো হয় আৰু খুব ইমান বহল নহয় এখন চাদৰ হয়নে অকণমান ঠেক হয় কিন্তু চাদৰখন অলপ দীঘলে হয় কিছুমান যদি মানে আহল বহল আহে নাজানো কিন্তু মোলৈ অহা এই চাদৰখন বহুত বেছি বহল নহয় চাদৰখন বহুত চেল হৈ আছে এতিয়া আউট অফ ষ্টক হৈ আছে গতিকে সম্পূৰ্ণ চাদৰখন আপোনালোকে চাই লওক এনেকুৱা টাইপৰ তিনডালকৈ এনেকৈ আঁচ আছে আৰু মাজত এইটো ফুলৰ ডিজাইন তাৰ ওপৰত এটা ফুলৰ মানে আগতে এবাৰমান বৈছিলোঁ কিন্তু এতিয়া পাহৰিলোঁ এইবোৰ ডিজাইন বেলেগে লগাই দিওঁতে কেতিয়াবা এনেকৈ মানে তাত এখন বৈছিলোঁ আৰু কেতিয়াবাহে কাৰ্চিত ইমান পাকৈত নহয় সেইটো কাৰণে মোৰ অলপ আপোনালোকক বুজাওঁতে অলপ খেলি মেলি হ'ব পাৰে গতিকে চাদৰখন খুবেই ধুনীয়া আৰু তলত এনেকৈ দহি লগাই ল'ব দহিটো গাঁঠি ল'লে বেছি ভাল লাগিব চাদৰখন আৰু যেতিয়া ধুই দিলে চাদৰখন একদম কোমল হৈ যাব অকণমান মাৰ আছে সেইটো কাৰণে অকণমান খমখমীয়া টাইপৰ হৈ আছে গতিকে চবলৈ মিছত আকৌ ধৰিব নোৱাৰি কেতিয়াবা মোলৈ এখন যদি চাদৰ আহিছে আপোনালোকলৈ হয়তো যেতিয়া আহিব সেইখন চাদৰ হয়তো মাৰ নাথাকিবও পাৰে তেনেকুৱা টাইপৰ আহি থাকে গতিকে মিছো কাপোৰবোৰ ইমান ধৰিব নোৱাৰে ঠিক আছে তেতিয়াহ'লে এখন চাদৰ আপোনালোকক দেখালোঁ যদি ভাল লাগে আপোনালোকে ডেছক্ৰিপশ্যনত ইয়াৰ কোডটো দিয়া থাকিব আপোনালোকে পটাপট তাত বাই কৰিব পাৰে লৈ মিছোৰ কাপোৰেই আৰু ব্লগো দেখুৱালোঁ লগত আৰু চাদৰ মেখেলাযোৰো দেখুৱালোঁ যদি আপোনালোকৰ ভাল লাগিলে শ্বেয়াৰ কৰি দিব আৰু লাইক কমেণ্ট কৰিব বুলি আশা কৰিলোঁ